আজি ভণ্টিক আনিবলৈ গলো, যি যোৱা 2 বছৰৰ পৰা ইউনিভাৰ্চিটিৰ কাষৰ এটা ভাড়া ৰুমত আছিল। মা দেউতা আৰু মোৰ লগত আছিল ভতিজী আৰু ড্ৰাইভিং চিটত দাদা। পথটো আছিল সেউজীয়া, দুয়োপাশে অশ অশ শাল গছ আৰু শীতল বতাহ। বাটতে এখন স্থানীয় বজাৰ পালো আৰু দেউতাই পকা পকা আনাৰস কিনিলে। তাৰ পাছত যাত্ৰা পুনৰ আৰম্ভ। গৈ থাকোতে ভণ্টিয়ে পঢ়া ইউনিভাৰ্চিটিখনো দেখা পালো, য'ত তাই 2 বছৰ ধৰি পঢ়া শুনা কৰিলে। ৰুম পাই দেখো তাই বস্তুবোৰ পেক কৰি আছিল আৰু তাইক সহায় কৰি আছিল তাইৰ লগৰ ফ্ৰেণ্ড এজনীয়ে। ভণ্টিয়ে ভতিজীক দেখা পাই চুমা এটাও খালে। তাৰ পাছত আমি সকলোৱে বস্তুবোৰ গাড়ীত লোড কৰি ৰুমটো খালী কৰিলো আৰু ৰুমটো এবাৰ ঝাৰুও দিলো। এইপিনে মা আৰু দেউতাক ঘৰৰ মালিকৰ সৈতে অলপ কথাও পাতিলে, যিহেতু ছোৱালীজনী 2 বছৰ ধৰি এখেতসকলৰ ঘৰতে আছিল আৰু মালিক খুৰা-খুৰীহঁত বহুত ভাল আছিল। তাৰ পিছত আমি ঘৰলৈ উভতিলো। এখন ঠাই আৰু এটি ৰুমৰ সৰু সৰু স্মৃতিবোৰৰ টোপোলা লৈ ভণ্টিক লৈ আহিল।